কেন্দ্ৰীয় চৰকাৰ শেহতীয়া কাৰ্যকলাপে অসমৰ মনত কিছু কথা নতুনকৈ চিন্তা কৰা, নতুনকৈ প্ৰশ্নৰ উত্থাপন কৰা এটা পৰিৱেশ কিন্তু সৃষ্টি কৰিছে। বিশেষকৈ শেহতীয়া বাংলাদেশ যি তিনিদিনীয়া ভ্ৰমণ কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৰিলে, তাত অসমৰ জনগণে বহুত আশা কৰিছিল যে অসমৰ স্বাৰ্থত, অসমৰ বাবে তেওঁলোকে কিছু কথা অন্ততঃ বাংলাদেশ চৰকাৰত আলোচনা কৰিব। বিশেষকৈ যিহেতু সময়ত অসমত NRC প্ৰস্তুত হৈ আছে, নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ জনমত, তাৰ বিপৰীতে এটা জনমত গঠন হৈছে। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই 2017 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে কৈছিল যে 2019 চনৰ মাৰ্চৰ পৰা আমাৰ বৰ্ডাৰ সম্পূৰ্ণ চিল কৰা হ'ব। গতিকে বৰ্ডাৰ চিল কৰাৰ প্ৰসংগত বাংলাদেশত আলোচনাৰ প্ৰয়োজন আছিল। নাগৰিকত্ব আইন সংশোধনৰ প্ৰশ্নটো আলোচনা কৰিবলগীয়া আছিল। ঠিক একেদৰে যদি তাত হিন্দু বাংলাদেশীসকল অত্যাচাৰিত হৈছে কেন্দ্ৰীয় চৰকাৰে কোৱাৰ দৰে, তেতিয়াহ'লে বাংলাদেশৰ চৰকাৰৰ লগত তেওঁলোকে গৃহমন্ত্ৰী আলোচনা কৰিব লাগিছিল যাতে বাংলাদেশত থকা হিন্দুসকলৰ ওপৰত কোনো অত্যাচাৰ নহয়। ঠিক আন এটা দিশ হ'ল যিটো মানে NRC প্ৰস্তুতি আছে। NRCৰ দ্বাৰা অসমত থকা বিদেশী স্বদেশী নাগৰিকখিনিৰ এটা তালিকাবদ্ধ হ'ব। 71 চনৰ পিছত হোৱা যিখিনি বিদেশী নাগৰিক তেওঁলোক চিনাক্ত হ'ব, আৰু তেওঁলোক চিনাক্ত হোৱাৰ পিছত বহিষ্কাৰৰ প্ৰস্তুত বাঢ়িব। আৰু NRC প্ৰস্তুত হোৱাৰ পিছত যদি 31 জুলাইৰ ভিতৰত NRCৰ মূল খচৰা ওলায়, তাৰপিছত ডিচেম্বৰ 31 তাৰিখৰ ভিতৰত NRC সম্পূৰ্ণ কৰিব লাগিব। এনে পৰিপ্ৰেক্ষিতত NRC যিসকল বিদেশী বুলি চিনাক্ত হ'ব, সেই বিদেশীসকলক বাংলাদেশে গ্ৰহণ কৰিবে নে নকৰে, সেই প্ৰসংগত বাংলাদেশ চৰকাৰে আলোচনা কৰিব লাগিছিল। কিন্তু এটাও বিষয় তেওঁলোকে গুৰুত্ব নিদিলে। এনে পৰিপ্ৰেক্ষিতত আমি এই কথাটো ক'বলৈ বাধ্য হৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে প্ৰকৃতাৰ্থত অসমৰ জনগণক এটা ভুৱা প্ৰতিশ্ৰুতি তেওঁলোকে ইতিমধ্যে দি আছে। আজি বাংলাদেশত যিটো চৰকাৰে লগত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য বাংলাদেশ চৰকাৰে আলোচনা কৰিলে, তাত এইখিনি বিষয়ে গুৰুত্ব নিদি তেওঁলোকে দেখা গ'ল তেওঁলোকৰ নিজস্ব যিটো ধাৰা, সেই ধাৰাটোক তেওঁলোকে আগুৱাই নিবলৈ চেষ্টা কৰে। আজি আমি সকলোৱে দেখিছোঁ যে অসমত 71 চনৰ পিছৰ বিদেশীসকলক বহিষ্কাৰৰ কাৰণে আমি আন্দোলন কৰিছোঁ। সমগ্ৰ অসমৰ জনগণ দল সংগঠন আন্দোলনত ব্যস্ত হৈ পৰিছে। এনে এটা সময়ত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ কাৰণে যিটো সকলোৱে দাবী উত্থাপন কৰি আহিছে, যোৱা প্ৰায় এবছৰ সম্পূৰ্ণৰূপে এই সংগ্ৰামত জড়িত হৈছে ৰাইজ। তাৰপিছত এই প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ হওক, ৰাজ্য চৰকাৰ হওক, তেওঁ সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে। ইয়াৰ বিপৰীতে দেখা গ'ল যে তেওঁ এই আইনখন বাতিল কৰাৰ ক্ষেত্ৰত অন্যান্য চিন্তা চৰ্চা নকৰি তেওঁলোকে অসমৰ মানুহক আভুৱা মাৰি এই তেওঁলোকৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ গৈছে। কাৰ্যকৰী কৰিছে এনেকৈ তেওঁলোকে পাছপোৰ্ট আইনখন তেওঁলোকে সংশোধন কৰিছে। আৰু পাছপোৰ্ট আইন সংশোধন কৰি বাংলাদেশত গৈ ৰাজনাথ সিঙে যিটো সময়ত অসমৰ বিদেশী নাগৰিকৰ প্ৰশ্নত আলোচনা কৰিব লাগিছিল বাংলাদেশত, তেওঁলোকে তাৰ বিপৰীতে গৈ বাংলাদেশত পৃথিৱীৰ এটা বৃহৎ ভাৰতৰ পাছপোৰ্ট কাৰ্যালয়টো তেওঁ মুকলি কৰিছে। যিটো পাছপোৰ্ট কাৰ্যালয়ত 700 মানুহ বহিব পাৰে। আৰু সেই পাছপোৰ্ট কাৰ্যালয়টোৰ জৰিয়তে বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰৱৰ্তনৰ পথ মুকলি কৰিবৰ কাৰণে তেওঁ এটা ব্যৱস্থা লৈছে। সেই ব্যৱস্থাটোৰ ফলত দেখা গ'ল এই চৰকাৰৰ দিনত যোৱা বছৰ 14 লাখ বাংলাদেশৰ মানুহে পাছপোৰ্ট লৈ ভাৰতলৈ আহিছে। এই যে 14 লাখ ভাৰতবৰ্ষলৈ সোমাল, এই 14 লাখ বাংলাদেশৰ পৰা যোৱা বছৰ পাছপোৰ্ট লৈ ভাৰতবৰ্ষত অহাৰ পিছত যিটো সুযোগ কেন্দ্ৰীয় চৰকাৰে দিলে, ইয়াৰ পিছত এই পাছপোৰ্ট লোৱা মানুহখিনি বাংলাদেশত ঘূৰি যাব নে নাই, বা তেওঁলোকক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ যোৱাৰ পিছতো তেওঁলোকক চিনাক্তকৰণ কৰা প্ৰক্ৰিয়া ভাৰতবৰ্ষত আছেনে নাই। গতিকে 14 লাখ যোৱা বছৰ আহিল। এই 14 লাখ অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অহাৰ পিছতো তেওঁলোক ঘূৰি নাযায়। 14 লাখ তাৰমানে বাংলাদেশৰ পৰা আমি নাগৰিক ৰাখিলোঁ। আৰু আন এটা দেখা গ'লে ৰাজনাথ সিং ডাঙৰীয়া বাংলাদেশলৈ গৈ এটা দীৰ্ঘকালীন পাছপোৰ্ট ব্যৱস্থা কৰিলে। 65 বছৰৰ ঊৰ্ধৰ যিসকল বাংলাদেশী নাগৰিক, তেওঁলোকৰ ক্ষেত্ৰত 5 বছৰতকৈ অতিৰিক্ত সময় ভাৰতবৰ্ষত ৰখাৰ বাবে এটা দীৰ্ঘকালীন পাছপোৰ্টৰ ব্যৱস্থা কৰিলে। কিয় কৰিলে? গতিকে এই ব্যৱস্থাবিলাক এই ধৰণে কৰিছে যে নাগৰিকত্ব আইন সংশোধন কৰি এই গোটেই ব্যৱস্থাটো হিন্দু বাংলাদেশীসকলক অনাৰ ক্ষেত্ৰত যি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ লৈছিল, আইনী প্ৰক্ৰিয়াৰ মাজত আনিব খুজিছিল, যিটো অসমৰ জনগণে বাধা দি আছে। আৰু সেইকাৰণে তেওঁলোকে এটা ইনডাইৰেক্টলি তেওঁলোকে বাংলাদেশৰ পৰা নাগৰিকসকল অনাৰ কাৰণে এই পাছপোৰ্ট ব্যৱস্থাটো ইতিমধ্যে কাৰ্যকৰী কৰিছে। ইতিমধ্যে পাকিস্তানৰ পৰা 40,000 হিন্দু পাকিস্তানী লোক তেওঁলোকে এই পাছপোৰ্ট ব্যৱস্থাৰে দীৰ্ঘকালীন পাছপোৰ্ট ব্যৱস্থাৰে ইতিমধ্যে ভাৰতবৰ্ষত আনিছে। গতিকে এই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে এটা বছৰত যেতিয়া 14 লাখ মানুহ বাংলাদেশৰ পৰা পাছপোৰ্ট লৈ আহি ভাৰতবৰ্ষত আহিব পাৰে, ইয়াত ভৱিষ্যত ভাৰতবৰ্ষত কি গতি হ'ব।
আৰু এই কথাটো কি হৈছে ভাৰতবৰ্ষই বাংলাদেশত পৃথিৱীৰ এটা বৃহৎ পাছপোৰ্ট কাৰ্যালয়টো কৰাৰ লগে লগে 12টাকৈ কাৰ্যালয় কৰিছে তাত 12টাকৈ পাছপোৰ্ট কাৰ্যালয় কৰিছে যাতে ভাৰতবৰ্ষলৈ তেওঁলোকে বাংলাদেশৰ পৰা আহিব পাৰে গতিকে এই ব্যৱস্থাবিলাকৰ এটা ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে এই গোটেই দিশটো আমি গুৰুত্ব সহকাৰে লোৱা উচিত তাৰ আগতে কেন্দ্ৰীয় চৰকাৰে এই পাছপোৰ্ট আইন সংশোধন নোহোৱা পৰ্যন্ত এই পাছপোৰ্ট দিয়াৰ ব্যৱস্থাটো দীৰ্ঘকালীন পাছপোৰ্ট দি পেলাই ভাৰতবৰ্ষলৈ বাংলাদেশত আগমন কৰাৰ ব্যৱস্থাটো হিন্দু বাংলাদেশীসকল অহাৰ যিটো ব্যৱস্থা এই ব্যৱস্থা তৎকালীনকালে তেওঁলোকে বন্ধ কৰিব লাগে আৰু ভয়ংকৰ বিষয়টো হ'ল ভাৰতবৰ্ষই কেন্দ্ৰীয় চৰকাৰে যিটো আইন ব্যৱস্থাৰ কামবিলাক কৰিব পৰা নাই তেওঁলোকে অৰ্ডিনেঞ্চ দিয়াৰ ব্যৱস্থা কৰিছে অৰ্ডিনেঞ্চ দি আনকি বাংলাদেশৰ পৰা যিসকল পাছপোৰ্ট লৈ আহিব বা বাংলাদেশৰ পৰা যিসকল হিন্দু আহিব তেওঁলোকে ইয়াত তেওঁলোকে সকলো সুবিধা পাব ইয়াত তেওঁলোকে আইনৰ সুবিধা পাব ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ চাকৰি ক্ষেত্ৰতে হওক ড্ৰাইভিং লাইচেন্সে হওক মাটি কিনাৰ ক্ষেত্ৰতে হওক পেন কাৰ্ড পোৱাৰ ক্ষেত্ৰতে হওক এই প্ৰতিটো সুবিধা তেওঁলোকে পাব আৰু সেই ব্যৱস্থাটো কৰিছে অৰ্ডিনেঞ্চৰ জৰিয়তে যিহেতু পাৰ্লিয়ামেণ্টত এই কথা আইন কৰিব নোৱাৰে গতিকে অৰ্ডিনেঞ্চৰ জৰিয়তে তেওঁলোকে ছমাহে এইটো এটা পৰিৱৰ্তন কৰি যাব সংশোধন মানে তেওঁলোকে আকৌ এইটো নতুনকৈ আকৌ অৰ্ডিনেঞ্চ দিব ঠিক সেই ব্যৱস্থাৰে ইতিমধ্যে বাংলাদেশৰ নাগৰিকসকলক অসমলৈ আহি ভাৰতবৰ্ষলৈ আহি সেই সুবিধা তেওঁলোকে দিবৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে এই সিদ্ধান্তবিলাকৰ ক্ষেত্ৰত অসমত প্ৰবল জনমতৰ প্ৰয়োজন আৰু অসম চৰকাৰে এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰয়োজন নহ'লে এটা ভয়ংকৰ ভৱিষ্যতলৈ কিন্তু অসম আৰু অসমৰ জনগণ গৈ আছে